সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি এটি নতুন ভিডিঅ' সৈতে আহিছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টো হৈছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাৰ এটি প্ৰব্লেম হৈছে। কি প্ৰব্লেম হৈছে ডিম্পু দাৰ মুখেৰেই শুনো আহক। সেই দোস্ত এটা বহুত ডাঙৰ প্ৰব্লেম হৈছে কি হৈছে মই যাম বুলি কিছুমান প্ৰগ্ৰেমত কৈ পিনে মানুহখিনিও ৰখি থাকে আৰু মোৰ লগত কোনো কণ্টেক্টে নহয় আজিও এনেকুৱা কিবা হৈছে, কিবা হজাই দবকাত নে কিবা খেল এখন আছে, মই যাম বুলি কৈছে, তাতে মাইকত এলাউন্স কৰি দিছে। মোৰ লগতো এনেকুৱা মই না তাত যাম বা কণ্টেক্টো কৰা নাই বা মই তাত নাযাওঁ, যোৱা কোনো প্ৰগ্ৰেমেই নাই, কিন্তু মানুহখিনি জাষ্ট সেৱা কৰাৰ কাৰণে সেনেকৈ কৈ দিয়ে আৰু বহুত জেগাত এনেকুৱা হৈছে যে ডিম্পু আহি ডাঙৰ প্ৰব্লেম হৈছে কি হৈছে মই যাম বুলি কিছুমান প্ৰগ্ৰেমত কৈ পিনে মানুহখিনিও ৰখি থাকে আৰু মোৰ লগত কোনো কণ্টেক্টে নহয় আজিও এনেকুৱা কিবা হৈছে, কিবা হজাই দবকাত নে কিবা খেল এখন আছে, মই যাম বুলি কৈছে, তাতে মাইকত এলাউন্স কৰি দিছে। মোৰ লগতো এনেকুৱা মই না তাত যাম বা কণ্টেক্টো কৰা নাই বা মই তাত নাযাওঁ, যোৱা কোনো প্ৰগ্ৰেমেই নাই, কিন্তু মানুহখিনি জাষ্ট সেৱা কৰাৰ কাৰণে সেনেকৈ কৈ দিয়ে আৰু বহুত জেগাত এনেকুৱা হৈছে।